ভাগৱত গীতাৰ উপদেশ ভগৱান শ্ৰীকৃষ্ণই পৃথিৱীৰ সকলোতকৈ ডাঙৰ ধৰ্মযুদ্ধ মহাভাৰতৰ ৰণভূমিত অৰ্জুনক দিছিলে। শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা এই কথোপকথনখিনিকে গীতা সাৰমৰ্ম বুলি কোৱা হয়। মহাভাৰতৰ যুদ্ধ হোৱা আজি ৫,০০০ বছৰ কাল অতিক্ৰম কৰিলে, কিন্তু গীতাৰ উপদেশ আজিও আমাৰ জীৱনত সিমানেই প্ৰাসংগিক হৈ আছে যিমান প্ৰাসংগিক ৫,০০০ বছৰ কাল আগত অৰ্জুনৰ কাৰণেই হৈ আছিলে। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা এই গীতাৰূপী বাৰ্তালাপৰ কিছু সাৰাংশ আপোনালোকৰ আগত দাঙি ধৰিম, যাতে আপোনালোকে খুব সহজতে গীতাৰ সাৰমৰ্মখিনি বুজিব পাৰে আৰু গীতাৰ এই অমৃত সদৃশ উপদেশ আপোনালোকৰ জীৱনতো প্ৰয়োগ কৰি আপোনাৰ জীৱনটো মহৎ কৰি তুলিব পাৰে। মহাভাৰতৰ যুদ্ধৰ সময়ত নিজৰ আত্মীয় কুটুম্বক দেখি হতবাক হৈ যুদ্ধ নকৰোঁ বুলি অস্ত্ৰ ত্যাগ কৰা অৰ্জুনক শ্ৰীকৃষ্ণই কৈছিল, হে অৰ্জুন, ব্যৰ্থ চিন্তা কিয় কৰিছা? কাক তুমি ভয় কৰিছা? কোনে তোমাক মাৰিব পাৰিব? আত্মাক কোনেও মাৰিব নোৱাৰে। আত্মাক কোনেও মাৰিব নোৱাৰে আৰু আত্মাৰ জন্মও নহয়, ই হৈছে অজন্মা। যি হ'ল সেয়া ভালেই হ'ল, যি হৈ আছে সেয়াও ভালৰ বাবেই হৈ আছে, আৰু যিটো হ'বলৈ গৈ আছে সেইটো ভালৰ বাবেই হ'ব। অতীতৰ কথা ভাবি আফচোচ নকৰিবা, ভৱিষ্যতৰ কথা তুমি চিন্তা নকৰিবা, কাৰণ বৰ্তমানটো চলি আছে। তুমি কি হেৰুৱালা যাৰ কাৰণে তুমি কান্দিছা? তুমি কি লৈ আহিছিলা যাক তুমি হেৰুৱালা? তুমি কি সৃষ্টি কৰিলা যিটো না হৈ গ'ল? না তুমি কিবা লৈ আহিছা? যি লৈ আহিছা ইয়াৰ পৰাই লৈছা, যি লৈছা ইয়াৰ পৰাই লৈছা, যিটো দিছা ইয়াতেই দিছা। খালী হাত লৈয়েই তুমি আহিছা আৰু খালী হাত লৈয়েই যাবা। তোমাৰ আজি যি আছে সেয়া কালি অন্য কাৰোবাৰ আছে আৰু পৰহি অন্য কাৰোবাৰেই হ'ব। তুমি ইয়াকেই নিজৰ বুলি ভাবি মগ্ন হৈ আছা, এইটোৱেই হৈছে তোমাৰ দুখৰ কাৰণ। পৰিৱৰ্তনেই হৈছে সংসাৰৰ নিয়ম। যাক তুমি মৃত্যু বুলি ভাবা সেয়া আচলতে জীৱন। এটা ক্ষণত তুমি ধনী হৈ যোৱা আৰু অন্য এটা ক্ষণতেই তুমি দুখীয়া হৈ পৰা। মোৰ তোমাৰ, সৰু ডাঙৰ, আপোন পৰ, এইবিলাক ধাৰণা মনৰ পৰা গুচাই দিয়া। না তুমি এই শৰীৰটোৰ গৰাকী, না শৰীৰটো তোমাৰ গৰাকী। এই শৰীৰটো বায়ু, পানী, মাটি, জুই আৰু আকাশেৰে গঠিত, আৰু এই পঞ্চভূততেই বিলীন হৈ যাব, কিন্তু আত্মা হৈছে স্থিৰ। তেতিয়াহ'লে তুমি কোন? তুমি নিজকে ভগৱানক উৎসৰ্গা কৰা, এইটোৱেই সকলোতকৈ উত্তম উপায়। এইটোৱেই হৈছে সকলোতকৈ উত্তম উপায়। যিয়ে এই উত্তম উপায়টোৰ বিষয়ে জানে তেখেতে ভয়, চিন্তা আৰু শোকৰ পৰা সৰ্বথা মুক্ত হয়। তুমি যিয়েই কৰা গোটেইখিনি ভগৱানক অৰ্পণ কৰি চলা। এনে কৰাৰ পৰা জীৱন মুক্তিৰ আনন্দ লাভ কৰিব পৰা যায়।